আপোনাৰ অন্য এটা ভিডিঅ' স্বাগতম জনাইছোঁ। ভিডিঅ'টো মানে ধামাকাদাৰ হ'ব। আজি মানে ফাটৰ বিহু 3 দিনৰ কাৰ্যসূচী। আজি মানে শোভাযাত্ৰা আছে গাইজ। আমাৰ হিমন্ত মামা আহিব আৰু কোন আছিলে জানো চিৰিয়েলৰ পাৰ্ট কৰে সেয়া আহিব গাইজ। আপোনালোকক মই ভিডিঅ'টো দেখাম বুলি আশা কৰিছোঁ গাইজ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটোলৈ আহিছে এটা ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, ভিডিঅ'টো চাই থাকক গাইজ। মই এতিয়া তালৈ যাবলৈ ওলাইছোঁ গাইজ, চাই থাকক। গেছ চাৰিআলি পাই গ'লো। চাই লওক আমাৰ চাৰিআলিখন। এয়া আমাৰ চাৰিআলি, আমি এইকেইটা আহি আছোঁ। পুলিচে যাব দিব গাড়ী ইফালে সোমাব দিছে কাৰণে চবকে খোজকাঢ়ি যাবলৈ দিছে গাড়ী। চাই লওক আমি গৈ আছোঁ খোজকাঢ়ি। এইকেইটা মানুহ বহুত ভিৰ গাইছ। 50,000 মানুহ হ'ব বুলি কৈছে। চাই থাকক গাইছ। গাইছ ফাটৰ বিহুৰ ভিতৰৰ দৃশ্য হয়। চাওক গাইছ কিমান মানুহৰ ভিতৰতে। গাইছ মামা আহি আছে যে গাইছ, মামা আহিব। একদম মানুহ ভিৰ হ'ব বুলি গাইছ। চাওক গোটেই মানুহ ভিৰ গৈছে মামা চাবলৈ। দেখাই আছে মামা আপোনালোকে চাই থাকক। সেয়া মামা বহি আছে। জুম কৰি ভালকৈ দেখাব পৰা নাই গাইছ। মানুহ কিমান চাওক। চব গোটেই আৰ্মি পুলিচ গাইছ। সেয়া মামা জুম কৰি দেখাইছোঁ ভালকৈ, ধৰিব পৰা নাই আপোনালোকে। সেয়া বহি আছে মাজত। মানুহ চাওক গাইছ কিমান মানুহ। 50,000 মানুহ আহিব বুলি কোৱা শুনিছোঁ গাইছ। ইমান মানুহ হয়তো 50,000 হাতীয়ে যাব যাব গাইছ। মামাক দেখাই দিওঁ, এয়া জুম কৰি চাওক, এয়া মাজত বহি আছে। ধুতি পাঞ্জাবী পিন্ধি একেবাৰে গাইছ চাওক কি মজাকৈ বহি আছে। মই ফাটি গৈছোঁ গাইছ। মই ঘোলা খাবলৈ ল'লোঁ চাওক গাইছ। এয়া মানুহ চাওক গাইছ কিমান। মানুহ চাওক কিমান মানুহ গাইছ। মানুহ দেখিলে ভয় খাব বুলি ইমানে মানুহ আছে। গাইছ পাই গ'লোঁ শোভাযাত্ৰা মেইন। সেয়া পাই গৈছোঁ। গোটেই মানুহ ওচৰলৈ গৈছে। সেয়া চাওক গাইছ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ল। গাইছ মোৰ পিছফালে মানুহ চাওক গাইছ কিমান মানুহ। চাওক গাইছ কিমানে ভিডিঅ' কৰি আছে। আমাৰ
গাত লাগিব ভাব নেপাম বুলি ভাবিছিলোঁ এয়া কি মাঘ বিহু নেকি মাঘ বিহু মেজিটো ভাল লাগিছে আকৌ দেই বেলাগতো মই জ্বলাব মই জ্বলাম ৰ জ্বলাই দিওঁ নি অঁ নাচি ফুৰিছা কি দিয়া যায় নেকি স্কুলত দিম স্কুলত দেই স্কুলত নালাগে স্কুলত মই কি কৰিম যেতিয়া কামত লাগে তেতিয়াহে ইয়ানো ক'ৰবাত দিম মুগা কাটিছে মুগা মুগা কি গৰু গোহালি পছন্দ অঁ নেগেৰা পাৰ্টি পানী মাৰিলে নাই নেকি শেষ নেকি চাওক কিমান দেখাইছোঁ আৰু পিছফালে আহিছে গাইছ লাইক কৰিলে না বাবুটো মানুহ গাইছ মানে আজি কমেও 2000-3000 মান মানুহে আছে গাইছ ইমানে মানুহ তলৈ অকল মানুহ
আপোনালোকে চাবলৈ আহিব। গাড়ী চব দেখালোঁ, এতিয়া যাওঁগৈ ঘৰলৈ লৈছোঁ। এতিয়া মোৰ আমাৰ যাম চাগে গাইজ, ঘৰত গৈ ভিডিঅ'টো শেষ কৰিমগৈ গাইজ। এতিয়ালৈকে ভিডিঅ' চাই কেনেকুৱা পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এবাৰ লাষ্ট দেখাই দিম। ভাগৰ লাগিলে বাইকখনৰ ওপৰতে বহিলোঁ, এখন পালচাৰ। ভাগৰ লাগিছে মানে পিঠি বিষাই গৈছে। আপোনালোকৰ ভিডিঅ' দিম বুলি, আপোনালোকে যদি ভিডিঅ'টো চাই ভাল নাপায় কেনেকৈ মই ভিডিঅ' দিম বাৰু গাইজ, ভাবকচোন। আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম গাইজ। ভিডিঅ' চাই এতিয়ালৈকে কেনেকুৱা পালে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। আজিলৈ ভিডিঅ'টো বাই বাই গাইজ, জয় আই অসম।